এইটো এতিয়া বিহু এইটো বিদায়টো দুখৰে হয় যদিও বিভিন্ন প্ৰেছাৰত আছিলোঁ যিহেতু আমি প্ৰিন্সিপাল হিচাপে মই আছিলোঁ গতিকে দায়িত্ব বহুত আছিল প্ৰেছাৰ আছিল মই ইতিমধ্যে ভাষণতো গৈছিলোঁ গতিকে দায়িত্বত থাকিলে বহুতো কিছুমান কৰ্তব্যৰ খাতিৰত বা কিছুমান নিয়ম নীতি পালন কৰিবৰ কাৰণে কিছুমান কাম কৰিব লগা হয় গতিকে প্ৰেছাৰ আছিল কিন্তু আজি যিহেতু মোৰ অপহৰিৰ আজি এটা বিদায় মিটিং পাতিছে আমাৰ স্কুলত গতিকে এই অনুষ্ঠানটো সঁচাকৈ দুখৰে হ'ব সেয়াই আৰু হয় 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 ৰাতিপুৱা ৮টা বজাৰ পৰা এফালে ৪টালৈকে প্ৰায় থাকিব লাগে কিন্তু এতিয়া অকণমান যিহেতু প্ৰিন্সিপাল বুলি ক'লে অলপ দায়িত্ব বেছি থাকে অকণমান হেৰি পাইছোঁ ৰেষ্ট এটা পাইছোঁ অলপ ভাল লাগিছিল কিন্তু এতিয়া মই চিন্তা কৰিব লাগিব যে যিহেতু মই স্কুলক 33 বছৰ দিলোঁ এতিয়া বাকী সময়খিনি মই সমাজকো কিছু দিবৰ কাৰণে মই এটা ভাবিছোঁ কি কৰিম এতিয়ালৈ ভবা নাই নিশ্চয় কিবাটো সমাজৰ মংগলৰ কাৰণে বা আমাৰ যিটো অঞ্চলৰ কাৰণে উন্নতিৰ কাৰণে অলপ চিন্তা কৰিবই লাগিব এই বিষয়ে অকণমান চিন্তা চৰ্চা কৰিম পিছত আপোনালোকক জনাম বাৰু এইটোতো সঁচাকৈ এই স্কুলখন আহিলে দুখেই লাগে যিটো মোৰ আপোন এখন অনুষ্ঠান য'ত মই 33 বছৰ মোটামুটি য'ত মই সেৱা কৰিছিলোঁ গতিকে এই অনুষ্ঠানটো সঁচাকৈ মোৰ অতি মৰমৰ আছিল নিজৰ আপোন আছিল গতিকে আজি এই বিদায় পৰাটো সঁচাকৈ দুখেই লাগে গতিকে মই এটাই আহ্বান আছে যে স্কুলখন দুপে আগবাঢ়ি যাওক উন্নতি হওক আমাৰ শিক্ষকসকলে আন্তৰিকতাৰে কাম কৰক ছাত্ৰসকলৰ লগত সহযোগিতা কৰি পেলাই আগবাঢ়াই নিয়ক স্কুলখনৰ উন্নতি হওক বৰ্তমানৰ অধ্যক্ষ তেওঁ এজন এক্টিভ গতিকে তেওঁ যাতে কামখিনি কৰি স্কুলখন আগুৱাই নিবলৈ মই আশা কৰিছোঁ এইটোৱে মোৰ ক'বলগীয়া এই মুহূৰ্তত 32 বছৰেই মই ইয়াত কৰ্মৰত হৈ থাকিলোঁ শিক্ষক হিচাপে এতিয়া নিঃসংগ অৱসৰৰ দিন সময় আহিল আজি সময় আহি পালেহি আমি আজি বিদ্যালয়ৰ ফালৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ এতিয়া নিঃসংগ জীৱনটো ক'ব লাগিলে আমি সামাজিক জীৱনত এতিয়া ব্যস্ত থাকিব লাগিব সমাজত কৰ্মৰত হিচাপে আমি বিভিন্ন ধৰণৰ সুবিধা অসুবিধা অন্ধবিশ্বাস যি আছে এইবোৰৰ ওপৰত আমি অলপ গুৰুত্ব দিব লাগিব আৰু চাব লাগিব আৰু আমি সেইখিনি হয়তো কৰি আগবাঢ়ি এইখিনি মই কৈছোঁ ঘৰখনৰ লগতো সদায় থাকিবই লাগিব ঘৰখনততো চোৱা চিতা কৰিবই লাগিব আৰু ল'ৰা ছোৱালীৰ প্ৰতি যত্ন ল'ব লাগিব তেওঁলোকক হয়তো উচিত শিক্ষা দিয়াৰ প্ৰচেষ্টা আমি সদায় ল'বই লাগিব আৰু নিজৰ কৰ্মজীৱন হয়তো কিছু কামো কৰিব লাগিব আমি যিহেতু গাঁও অঞ্চলত বাস কৰোঁ গতিকে আমি নিজৰ কৰ্মময় জীৱনৰ লগতেই ল'ৰা ছোৱালীৰ লগতো থাকি আনন্দ উপভোগ আন চাকৰিতকৈ অলপ পৃথক মই আৰম্ভণিতে মই শিক্ষকৰ মানসিকতা এটা আছিল সেইমতে শিক্ষক হ'লোঁ আৰু মোৰ শিক্ষকৰ যিটো বক্তব্যত আপোনালোকে বহুতে শুনিছে যে মই ভেঞ্চাৰ খাটি মই 30 বছৰ কটাইছোঁ শেহতীয়াভাৱে মই 35 মাহ চাকৰি কৰিছোঁ কিন্তু মোৰ কোনো দুখ নাই খেদ নাই ল'ৰা ছোৱালীক মই যিখিনি শিক্ষাদান কৰিলোঁ মোৰ টকা পইচা নহ'ল কি হ'ল মই ল'ৰা ছোৱালীসকলক মানুহ কৰিছোঁ মই পঢ়োৱা ল'ৰা ছোৱালী অকল ডক্তৰ উকিল ইঞ্জিনিয়াৰ হৈছে মই মানৱ সম্পদ কৰিছোঁ পৃথিৱীত পইচা লাগে মানুহক কিন্তু পইচাই সৰ্বোচ্চ নহয় শিক্ষাইহে মূল শিক্ষা থাকিলে মানুহে উপাৰ্জন কৰি ভাতমুঠি খাব পাৰে আৰু মানুহৰ মানৱ সম্পদৰ অৰ্থটোৱে হৈছে মানৱ সমাজৰ কল্যাণ সাধন সেইকাৰণে ভাৰতীয় সংবিধানতো সমাজবাদী ধৰ্মনিৰপেক্ষ কল্যাণকামী ৰাষ্ট্ৰ হিচাপে কিন্তু সংশোধনীৰ জৰিয়তে সেই সংবিধান শব্দটো আনিছে মানৱৰ কল্যাণ হ'ব লাগে গতিকে মই শিক্ষাৰ লগত জড়িত থাকি অতি ভাল পাওঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ লগত মই জড়িত হৈ এতিয়াও কাম কৰি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভাল লাগে সেইকাৰণে মই কৈছোঁ ডিমাকুছী শেখৰ চেংকৰ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিমাকুছী এই বিদ্যালয়খন এই অঞ্চলৰ ভিতৰত এখন উচ্চ শিক্ষানুষ্ঠান য'ত 12-13 ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীসকলৰ যদি বিভিন্ন কাষ্ট কমিউনিটিৰ মাজত এটা কসমপলিটান এৰিয়া ইয়াত যদি স্থানীয় ৰাইজ অভিভাৱক যিবিলাক লোকেল আমাৰ সংগঠন আছে তেওঁলোকে যদি উচিত দিশত যদি মাত মাতি যদি শিক্ষাৰ কাৰণে যদি কিছু অপৰোগাৰ্থ কৰে তেতিয়াহ'লে এই বিদ্যালয়খনত নিশ্চয় এদিন জিলাখনৰ ভিতৰতে এখন জাকত জিলিকা বিদ্যালয় হ'ব মই বিদ্যালয়খনৰ উত্তৰটো কামনা কৰিছোঁ আৰু মই যদিও কম চাকৰি কৰিছোঁ ডিমাকুছীত প্ৰৱেশ কৰাৰ পিছত মই যিটো এটা মোৰ নিজৰ মানসিক পথত এটা পৰিৱৰ্তন হৈছে ইয়াৰ পৰা মই যথেষ্ট প্ৰেৰণা পাইছোঁ চাকৰি কিমান দিন কৰিছোঁ এইটো ডাঙৰ কথা নহয়
মই ইয়াত লগ পোৱা প্ৰতিজন ব্যক্তি, প্ৰতিজন সংগঠকৰ নিচিনা যি অভিভাৱক আছে, ইয়াৰ যিটো মই মৰম আদৰ চেনেহ পাইছোঁ, মই সঁচাকৈ বৰ পুলকিত হৈছোঁ। গতিকে এই বিদ্যালয়খনৰ উত্তৰোত্তৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ।